হাই হেল্ল' নমস্কাৰ খেতিয়ক বন্ধুসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ খেতিয়ক বন্ধুসকল হাৰ্বিচাইড HPM কোম্পানীৰ অল ক্লিয়াৰ হাৰ্বিচাইড মেডিচিন খেতিয়ক বন্ধুসকল বুন মৰি যোৱা এটি মেডিচিন যাক আমি বুনৰ ওপৰত স্প্ৰে কৰিলে আমাৰ বুনবিলাক নাইকিয়া হৈ যায় বুনৰ ওপৰভাগ মৰি যায় আপোনালোকৰ যদিহে চোতালত বুন গজিছে নাইবা ঘৰৰ পিছফালে হওক ঘৰৰ আগফালে হওক বুন গজিছে তো সেই বুনবিলাক মাৰি পেলোৱাৰ বাবে আজি আপোনালোকৰ মাজলৈ অল ক্লিয়াৰ কীটনাশক মেডিচিনটো লৈ আহিছোঁ ইয়াৰ ওপৰত আজি কিছু আলোচনা কৰিম ইয়াক আপোনালোকে কেনেকৈ স্প্ৰে কৰিব এক স্প্ৰে কৰাৰ কিমান সময়ৰ ভিতৰত বুনটো মৰিবলৈ আৰম্ভ কৰে সকলোখিনি আলোচনা কৰিম ভিডিঅ'টো শেষলৈ চাই থাকিব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আকচোন খেতিয়ক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ খেতিয়ক বন্ধুসকল বিস্পন্দৰ দোকানত দুই ধৰণৰ আপোনালোকে হাৰ্বিচাইড মেডিচিন লাভ কৰিব বুন মৰি যোৱা তো খেতিয়ক বন্ধুসকল এটা হৈছে অল ক্লিয়াৰ এটো হৈছে সোনকালে বুনবিলাক মৰি যোৱা এটি হাৰ্বিচাইড ইয়াত যেটো কেমিকেল আছে প্যাৰাকুইড ডিসক্লোৰাইড 24% SL এই যেটো কেমিকেল এই কেমিকেলটোৱে বুনবিলাক সোনকালে ধ্বংস কৰি পেলায় বা বুনবিলাক সোনকালে মাৰি পেলায় আন এটা হাৰ্বিচাইড আপোনালোকে 20 দোকানত লাভ কৰিব যত আপোনালোকে কেমিকেল দেখিবলৈ পাব গ্লাইফোসেট 41% SL যদি মই মেডিচিনটোৰ নাম কও হাইজেক হওক গ্লাইসেল হওক বা ৰাউন্ডআপ হওক এইবিলাক মেডিচিন স্প্ৰে কৰিলে স্প্ৰে কৰাৰ 2-3 দিন পিছতে বুনবিলাক মৰিবলৈ আৰম্ভ কৰে তো আপোনালোক যদি কুইক একচন সোনকালে বুনবিলাক মৰিব লাগে তো আপোনালোকে অল ক্লিয়াৰ হাৰ্বিচাইডটো প্ৰয়োগ কৰিব পাৰে আপোনালোকে 20-15 দোকানত 250 গ্ৰামৰ বটল লাভ কৰিব যাক আপোনালোকে খেতিয়ক বন্ধুসকল 50 লিটাৰ পানীত মিহলাব পাৰিব যদি আপোনালোকৰ 16 লিটাৰ টাংকি আছে তো 16 লিটাৰ টাংকিৰে আপোনালোকে 3 টাংকিত 250 গ্ৰামৰ বটল এটা মিহলাই কিনে আপোনালোকে বুনৰ ওপৰত স্প্ৰে কৰিব মেডিচিনটো স্প্ৰে কৰাৰ পিছত 12 ঘণ্টা বুনটোৱে পাব লাগিব 12 ঘণ্টাৰ ভিতৰত যদি বৰষুণ হয় আপোনালোকে পুনৰ সেই মেডিচিনটো স্প্ৰে কৰিব লাগিব খেতিয়ক বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব তো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আগলৈকো পাই থাকিব তো ধন্যবাদ জয়